Hello students, welcome to my class. Exercise 2.5 or question number 15. তলত কালি দিয়া আয়তবিলাকৰ দিশ আৰু প্ৰস্থৰ বাবে সম্ভাৱ্য ৰাশিবোৰ উলিয়াব লাগে। এতিয়া আমি জানো আয়তৰ কালি কেনেকৈ উলিয়াই দিশ পূৰণ প্ৰস্থ মানে ৰাশি দুটা থাকিব লাগিব। 25a square minus 35a plus 12. 35 টো আমি 20 plus 15 লিখিব পাৰোঁ। মধ্যম পদ বিভাজন কৰিছোঁ। Equal to 25a square minus 20a minus 15a plus 12. এতিয়া প্ৰথম দুটা ৰাশিৰ পৰা আমি 5a কমন ল'লোঁ, থাকিব 5a minus 4 minus 4 কমন ল'লোঁ, 5a minus আমি ইয়াত 3 কমন ল'ম, 3 into 5 15 হয়, 3 into 5a 15a হ'ব, 3 কমন ল'লোঁ, কি থাকিব ব্ৰেকেটৰ ভিতৰত 5a minus 4, গতিকে আমি দুটা ৰাশি পাই গ'লোঁ 5a minus 3 into 5a minus 4. নেক্সট এটাকে দিশটো আমি ধৰিব পাৰোঁ 5a minus 3 আৰু প্ৰস্থ ধৰিম 5a minus 4. Next question 2. 35y square plus 13y minus 12. ইয়াতো মধ্যম পদ বিভাজন কৰিম। 35 into 12 আমি যদি পূৰণ কৰি চাওঁ হয় 420, গতিকে আমি 420 পূৰণ কৰিলে পালোঁ, গতিকে এনেকুৱা এটা সংখ্যা বহাব লাগিব যি দুটা পূৰণ কৰিলে 420 যোগ বা বিয়োগ কৰিলে আমি কিমান পাম 13 পাম। এতিয়া আমি কি বহাম 420 উৎপাদকবোৰ উলিয়াই চাইছোঁ, 5 into 84 4 কৰিলোঁ, 21ক 3 কৰিলোঁ, 7 বাৰ গ'ল, গতিকে আমি এইটো 4 into 7 28 minus 15 লিখিব পাৰিম। 28 minus 15 হ'লে 13 হ'ব, মানে আমি 35y square plus 28 minus 15y minus 12. এতিয়া 35 ব্ৰেকেটটো উঠাই দিয়া, y square plus 28y minus 15y minus 12. প্ৰথম দুটা ৰাশিৰ পৰা কমন ল'ম 7y, থাকিব 5y plus 4 minus এই দুটাৰ পৰা 3 কমন ল'লোঁ, 5y plus 4. এতিয়া আমি দুটা ৰাশি পাই গ'লোঁ, দুটা পদ পাই গ'লোঁ, কি পালোঁ আগৰ পেজটো চাই লৈছোঁ, 7y minus 3 and 5y plus 4. 7y minus 3 into 5y plus 4. এটাকে দিশ আমি ধৰিব পাৰোঁ 7y minus 3 বা 5y plus 4, যিকোনো এটা ধৰিলে হ'ল। নেক্সট কুৱেশ্যন নম্বৰ 16. ইয়াতো আমি ৰাশি উলিয়াব লাগিব। ইয়াত তিনিটা ৰাশি, ঘনক বুলি কৈছিলে, আয়তীয় ঘনক ধৰিব পাৰোঁ আমি 3x square minus 12x. ইয়াৰ পৰা আমি কমন ল'ব পাৰোঁ 3x, thrice x যদি কমন লওঁ ব্ৰেকেটৰ ভিতৰত থাকিব x minus 4, গতিকে আমি তিনিটা ৰাশি পাই গ'লোঁ 3 into x minus 4. Next question number 2. 12ky square plus 8ky minus 20k. ইয়াৰ পৰা চোৱা কেটো গোটেইটাতে আছে, গতিকে কেটো আমি উলিয়াই ল'ম আৰু 4 এটা উলিয়াব পাৰিম। 12, 8, 20 গোটেইকেইটাৰ কমন উৎপাদক, সাধাৰণ উৎপাদক 4k উলিয়ালোঁ।
3y স্কুৱেৰ প্লাছ 2y মাইনাছ 5 এতিয়া 4k এইটো আমি এতিয়া মধ্যমপদ বিভাজন কৰিম টুৱাইছ y ঠাইত আমি 5 মাইনাছ 3 লিখিব পাৰিম মাইনাছ 3y মাইনাছ 5 ইকুৱেল টু 4k এতিয়া এইটো ভাঙি দিম ব্ৰেকেট উঠাই দিম 3y স্কুৱেৰ প্লাছ 5y মাইনাছ 3y মাইনাছ 5 ইকুৱেল টু হ'ব 4k ফাৰ্ষ্ট দুটাৰ পৰা আমি প্ৰথম দুটাৰ পৰা y কমন ল'লোঁ থাকিলে 3y প্লাছ 5 মাইনাছ 1 কমন ল'লোঁ 3y প্লাছ 5 হ'ল ইকুৱেল টু আমি লিখিব পাৰিম 4k ইনটু 3y plus 5 বা thrice y plus 5 into y minus 1 এতেকে তিনটা সম্ভাব্য ৰাশি কি পালো 4k y minus 1 and thrice y plus 5 thank you